অগবৰাই হাঁহ মোৰ মন বে নেতা বোলে শুনা বইনি বছৰ নয়া গোৱালিনীৰ ভেষে জোহোৱা ওজাৰ কলে দিবা কাল কুত পরে দধিৰ খাইয়া মৰিব যায় নকৰে দে শুনি পদ্মাৱতীৰ হৰ গোৱালিনীৰ ভেষে যায় কত যে মৃতিকা ভাণ্ড কলে বিহু পরে দধি বাইদেউ কোন তই এনে যেনকে তেনেকে ধনান্তৰি গত কৰিব নৰা নৰু দে হা কিয় কৰিব লাগিব তে কেনকে কৰিব লাগিব তই নকয় বিয়া কথাটো ভাষা কৈছ তই আমাৰ নলবাৰী ভাষা কৈছো নলবাৰী ভাষা নলবাৰী বেৰে ভাষা নি আমাৰ আমাৰ দিনৰ ভাবাৰে কথাই আৰু ভাবাৰে আচ্ছা তই নকয় কিয়া কেনকে বট কৰিব লাগিব মই কেনকে ও তই শৰ্মাবে ঘূৰি যাব লাগিব তাকে তাৰ মানে মই বাইদেউ মায়াবী হৈ যাব লাগিব তই চাৰিখান হাত এৰিব লাগিব মজি মনসা পদ্মাৱতী তই চাৰিখান মোৰতো চাৰিখান হাত সেই চাৰিখান এৰিব লাগিব তিনিটা চকু তোৰ হংসৰ হৈছে মোৰ বাহন ঘূৰি এইবিলাক তই এৰিব লাগিব তাৰমানে চাৰিখন হাতৰ তই দুখন হাত কৰিব লাগিব তিনিটা চকুৰ তই দুটা কৰিব লাগিব অ ভাই আৰু নেতা ভাই আৰু তাৰমানে মই এই মানুহৰ ভেক্সত যাব লাগিব মানুহৰ ভেক্সত যাব এনাই মানুহৰ ভেক্সতো নহয় তাতি আৰু কি কৰিব লাগিব সৎভাৱে ধাৰণ কৰিব লাগিব আৰু মই কৰিব লাগিব গোৱালিনী হৈ যাব লাগিব তাৰমানে গোৱালিনী মানে কিনো বাইদেউ বুজি পোৱা নাই এই গাখীৰ বেচা এটা তই মাইকী মানুহ হৈ যাব লাগিব মাইকী হমনা তই পোহৰ এখন ল'ব লাগিব গাখীৰৰি হয় নেকি আৰু সৎভাৱে ধৰি সেই অজাৰ ভূপন তাৰমানে অজা য'ত আছে মই তাকে লাগি যাম তাৰমানে গাখীৰ বেপাৰী হৈ যায় কি কৰে কি নকৰে চাব লাগিব আৰু যি ভাই তই এটা কাম কৰ আৰু যি ভাই তই কৈছা যি মই তাৰ বোলে ছয়পুৰী ঈশ্বৰ চবেলে প্ৰশিক্ষণ দি আছে শিক্ষা দি আছে সেই ছয়পুৰী ঈশ্বৰ মই আগতে চাই ল'ম হ'ব দে ভাই এটা কাম কৰ তই তাৰ যা কিছুমান মাটিৰে পাইলা তই কিনি মাটিৰ পাইলা কিনি আনি তাতে তই তলত কি দিম তাতে তই মানে সেই কালকুট বিগ দি তলত বিগ দিবা লাগিব সেই বিগখৰ আগে চকু মুজাৰ দৰ আগে জীৱনটো যদি বেলটি যায় চকু মুজাৰ মৰব লাগিবহি আগে মৰব লাগিব মুজা যাব আজিকালি কিছুমানৰ চকু মেলাই থাকে আগে মৰি যায় বহুতো মৰাহ দেখা নাই
চাবিচোন কিছুমানৰ কিছুমানে মেলাই থাকে এই কিছুমান যদি চকুজি মেলাই থাকে মেলাই থাকে। মৰাৰ পিছত সেই গিৰা কোনোবা এটাই যে চকুটা মুজি দিয়ে কিয় থকা না মেলাই কিয় হে? সেইটো মায়া ও মায়া মায়াৰ কাৰণে তাৰমানে মায়া থাকিলি চাং চাংকে ভাবি থাকে সেইকাৰণে হয় চকুকেইটা- আত্মাই জুটো কাঢ়ি লৈ গুচি গৈছে চকু দি মুখ মেলি আছে মোক লাগে হয় জু গৈছে আৰু মোক লাগে বুজি পাইছো দে। ও মায়াৰ কাৰণে হয় মায়াৰ সেইকাৰণে তই কাৰণে। এটা কাম কৰ কি? তই সেই পাইলাবিলাক তই যোগাৰ কৰি লৈ আহ তাতে তই তলত কালকুট বিষ দি আৰু ওপৰত দধিৰ শৰবিলাক দি আচ্ছা বুজি পাইছা আৰু তাৰ পিছত তই গোৱালিনীৰ ভেগ ধাৰণ কৰি বজাৰ ভৱনত- ঠেঙত গু বাইদেউ ঠেঙত গু ভাল কথা কৈছা না তই বৰ নলা ওলা আন পাঙে তো কি কনে ঠাঙত গু লাগে মই ইংৰাজীত কৈছো ঠেঙত গু ও ইংৰাজী সেইটো কি বুলি কয়? ঠাঙত গু নকয় কি নহয় বুলি কয় থেংক ইউ থেংক ইউ ধইনাৰ পাত কৈ দি মানে ধন্যবাদ ধন্যবাদ ও আচ্ছা ধন্যবাদ দিছা সেই তই দেৰি কৰিব নালাগে যাওঁ দে তই যা তাড়াতাড়ি মই কোৱা মতে তই কাম কৰ তই ধনন্তৰে নিশ্চয় তই বাচিবি। মই বধ কৰিম আৰু যদি জনন্তৰী ভাল যদি মৰম লাগে যদি বাইদেউ কিবা এটা হ'ব দে যা তই তাড়াতাড়ি। এই কথা শুনি বাকৰ কথা মতে এই কিছুমান এই নেতাৱতী গৈছি এই পদ্মাই। মাটিৰে পাইলা আনছি আৰু পাইলা আনি তাতে কালকুট বিষ দিছি আৰু তলত দিছে কালকুট বিষ কলকুট বিষ ওপৰত দিছি এনেকুৱা বিষ দিছি তাৰমানে কাল বিষ এনেকুৱা বিষ দিছি যে য'ত নেকি সেই বিষ বিষতে ফল যাতে কৰে। আৰু জীয়াই থাকিব নহয় আৰু ওপৰত আনি দধিৰ শৰবিলাক সুন্দৰ দধিহৰ দিছি কি গাখীৰ দিলা বাপ্পা ঐ বক্সিং গাখীৰ দিছি হা ওপৰত ফাৰ্ষ্ট বক্সিং গাখীৰ দিছি গাখীৰ বক্সিং গাখীৰ গাখীৰ বহুত আছে ৰ আছে ৰ ম'হৰ গাখীৰ আছে গৰুৰ গাখীৰ আছে গৰুৰ গাখীৰ আছে তাৰপিছত হা তোৰ মানে ফাৰ্মৰ গাখীৰ আছে ও পুৰবী পুৰবীৰ গাখীৰ আছে পুৰবীৰ গাখীৰ সেইবিলাক আৰু বক্সিং গাখীৰো দিছি এই বক্সিং গাখীৰ চিন নাপায় সেই গাখীৰটো ক'ত পায়? বাপই কেলছিয়াম তাতে বেছিকে থাকে বক্সিং গাখীৰত তই গলি ৰ যে ফাৰ্মত পুৰবী গাখীৰ পায় পায় তাৰপিছত গৰু গাখীৰ পায় গৰু গাখীৰ পায়। ম'হৰ গাখীৰ পায় ম'হৰ গাখীৰ এই পায়। বক্সিং গাখীৰ ক'ত পায় চাঙৰ তলত পায় আগৰ পৰা বক্সিং গাখীৰ পায়। পায় পায় আজিকালি চাং নহয় চবৰ চাং ক'ত থাকবই চবৰে পাকা ঘৰ পালেং হৈছে তাৰ মানে গাখীৰটো এতিয়া নাপায় হৈছে এইটো হয় নেকি এই গাখীৰটো বক্সিং গাখীৰ কি জানা কি? ৰাতিপুৱা উঠবি কাপ বা বাতি এটা নিবি আনিলা। নি ঠেঙত থাপ মাৰি ধৰবি ধৰি। খুন্দে থাকবি হা। খুন্দে হা। খুন্দাতে যেতিয়া গাখীৰটো অলবা ধৰব তেতিয়া? কিন্তু এটা চিগনেল দিব Signal? বে, বে। ও তাৰ মানে ছাগলী ছাগলীৰ গাখীৰ ও সেইটো বাৰু উত্তম গাখীৰ উত্তম গাখীৰ সেইটো কিছুমান ৰোগো মানে নিৰাময় কৰে হয়। সেই গাখীৰ সুন্দৰকে লৈছি সুন্দৰ কৰি লৈ হা মেকআপ কৰি লৈছে ও কিন্তু তো চদ্মাবে ধাৰণ ধান কৰিব লাগিব যেনকে এখন যাম। ভেট ভেইটা হাৰি আনছি পদ্মে এখন ভেট ভেইটা হাৰি আনছি ইহৰ ভেট ভেট ভেইটা হাৰি কোম্পানীৰ হাৰি দিয়ে এইগিলাখান সেইটো ভেট বেটা নকো কি এই কয়? ভেটৰ হাৰি সেই ভেটৰ হাৰি বনাইছি আৰু লৈ পেছে পিন্ধি লৈছে সুন্দৰ কৰি কাম এনেকুৱা ৰূপটো সাজে লৈছে এ বাপা। এতিয়া কেনেকৈ পদ্মাৱতী ধনন্তৰীতালৈ যায় হে। কেনেকৈ বধ কৰে ধনন্তৰীক মায়া কৰি কাৰণ যদি ধনন্তৰী থাকে পদ্মাই পূজা নাপয় হে। এতিয়া কেনেকৈ